আমিতো বিচাৰোঁ আমাৰ যিটো UPPL BJP আৰু GSPৰ যিটো চৰকাৰ আছে আমাৰ 35 লাখ জনসাধাৰণৰ কাৰণে যিখন কাউন্সিল গঠন কৰা হৈছে এই কাউন্সিলত আমাৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ আলোচনা হ'ব লাগে ইয়াত আমাৰ সকলো সমস্যা ইয়াত আলোচনা হ'ব লাগে আৰু ভাল পৰিৱেশত আলোচনা হ'ব লাগে আমি এইটো বিচাৰোঁ আৰু বিৰোধীৰ পৰা যিটো ৰোল এইটো আমি সদায় বিচাৰোঁ কাৰণ ভাৰতৰ ডেমক্ৰেচিৰ সেইটোৱে এটা ডাঙৰ সৌন্দৰ্য ইয়াত মানে ৰুলিং আৰু অপজিশ্যন থাকে আৰু সব ইস্যুবিলাক ভালকৈ এটা হেল্ডি ডিবেট হয় ইয়াৰ পিছত ৰেজুলেশ্যনবিলাক লোৱা হয় গতিকে মই আশা কৰিছোঁ যে আহি থকা সময়তো বিৰোধীসকলে নিজৰ ৰোলটো ল'ব আমি চৰকাৰ হিচাপে যিখিনি কাম যোৱা 17 বছৰে আগৰ চৰকাৰৰ সময়ত ৰৈ গৈছিলে সেইখিনি এতিয়ালৈকে ফিল আপ কৰাৰ কাৰণে বহুতখিনি কাম কৰিছোঁ আৰু আমাৰ তৰফৰ পৰা নতুনকৈ কিছুমান আঁচনি আমি হাতত লৈছোঁ অহা 2 বছৰমানৰ ভিতৰত বড়োলেণ্ড অঞ্চলৰ এটা ডাঙৰ পৰিৱৰ্তন ৰাইজে দেখিবলৈ পাব এডুকেশ্যন ছেক্টৰত হেল্থ ছেক্টৰত যিটো কমিউনিকেশ্যন ৰোড যিটো আছে আমাৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত আৰু লগতে ইকনমিত আমি ডাইৰেক্টলি এটা টাৰ্গেট মানে এটা ফ'কাছ কৰিছোঁ এইটো আমাৰ মহিলাসকলেৰে হওক বা খেতিয়কৰে হওক সকলৰ কাৰণে আমি ফ'কাছ কৰিছোঁ আমি এই বছৰ 28,000 খেতিয়কৰ লগত এই বছৰ কাম কৰিছোঁ আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাৰ অঞ্চলত হোৱা বিভিন্ন খেতিবিলাক আমি ফ'কাছ কৰিছোঁ আৰু এই বছৰৰ পৰা 1,000 স্কুল আমি এডাপ্ট কৰিছোঁ য'ত নেকি কোৱালিটি এডুকেশ্যনৰ কাৰণে আমি কাম কৰিম আমাৰ পুঁজি যথেষ্ট কম আছে তথাপিতো এই বছৰ আমি প্ৰায় 1,000 স্কুল ৰিপেয়াৰিং কৰিবলৈ গৈ আছোঁ LP আৰু ME আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন নতুন আঁচনি শিক্ষাৰ খণ্ডত আনিছে তো হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে অসম চৰকাৰে বহুত পলিচি লৈ আছে সেইকাৰণে আমি প্ৰিলিমিনাৰী এতিয়া এই সময়ত আমাৰ এই বছৰ 2022 আৰু 23ৰ যিখিনি ফাণ্ড আছে এই ফাণ্ডেদি আমি প্ৰায় 1,000 LP আৰু ME স্কুল ৰিন'ভেশ্যন কৰা নতুনকৈ স্কুল বিল্ডিং কৰা তেনেকুৱা কিছুমান কাম হাতত লৈছোঁ আৰু এইটো খুব এক্টিভলি চলি আছে অহা অক্টোবৰ মাহৰ ভিতৰত সব এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়া হ'ব আগৰ যিখিনি মিছন আছিলে পিক মিছন হেণ্ডলুম মিছন স্কিল মিছন সব মিছনটো এইবাৰ আমি এক্টিভেট কৰিছোঁ আৰু ইতিমধ্যে আমাৰ চিট ডিপাৰ্টমেণ্টে যিখিনি আমাৰ ITI আছে প্ৰত্যেকটো ITIত য'ত ষ্টাফ নাই তাত ষ্টাফ দিয়াৰ কাৰণে ইতিমধ্যে প্ৰচেছ আগবঢ়াইছে আৰু আমাৰ 3-4খন ITI মানে এনে পৰি আছিলে সেইখিনিও অতি শীঘ্ৰে তাত যাতে পাঠ্যক্ৰম আৰম্ভ কৰিব পাৰে ইয়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছে মই আশা কৰিছোঁ নৱেম্বৰ মাহৰ পৰা সম্পূৰ্ণভাৱে সেই ITI বিলাকত ক্লাছ কৰিবলৈ পাৰিব গতিকে এইটো এটা বিভাগ সো যিটো জুডিচিয়াৰী আছে এই জুডিচিয়াৰীটো কাৰো তলত নহয় গভৰ্ণমেণ্টে যিবিলাক পলিচি লয় সেইটো আইনগতভাৱে সেই পলিচিবিলাক লয় আৰু আইনটো বাদ দি পেলাই কোনো পলিচি ল'ব নোৱাৰে সেইকাৰণে এক্সিকিউটিভ আৰু জুডিচিয়াৰী ইয়াৰ যিটো পজিশ্যন সেইটো নিজৰ জেগাত আছে তো সেইকাৰণে আজি শান্তি চুক্তি কৰিছে গভৰ্ণমেণ্টে আদালতে এটা ৰায় দিছে তো এই কথাবিলাক আপোনালোকে আমি সকলো জানো যে নিজৰ পজিশ্যনত সকলো এটা পজিশ্যন লৈ আছে আমাৰ জুডিচিয়াৰী আৰু এক্সিকিউটিভ তো ইয়াৰ মাজতে আমি কেনেকৈ এজন ব্যক্তিয়ে শান্তি চুক্তিত আছিল হিচাপে তেখেতক কেনেকৈ আমি আমাৰ তেখেতৰ যিটো প্ৰাপ্য বা তেখেতে যিখিনি আমাৰ যোগ্য যি তেখেতে যে মুকলি আকাশলৈ আহিব লাগে বা সমাজৰ লগত এটা কাম কৰিবলৈ সুযোগ পাব লাগে ইয়াৰ কাৰণে আমি সকলো মিলি পুনৰ আমি এটা বিবেচনা কৰিম আৰু ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আলোচনা কৰিম